নিজৰো বহুত দুখ আছে উপজাতি যাব এটা মনে নকৰে জুবিনে বহুত কাম কৰি আছে তাৰ মাজতো আমি নতুন পেজ ওলাবলৈ আমাৰ দায়িত্ব আছে ৰিহাৰ্চেল নাটকৰ ৰিহাৰ্চেল চাই কেনেকৈ নাটকত লাগি যায় সিজদাৰ মতন নিচু হয় নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আজি এক বিশেষ ঠাইত আছোঁ আৰু মোৰ লগত আজি উপস্থিত আছে আমাৰ সৰুৰে চিনাকি নিৰেন দা হয়তো আপোনালোকে চিনি পাইছে আৰু ভালকৈ চিনি পোৱাৰ কাৰণে মই এটা ভিডিঅ' ক্লিপ আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ ভিডিঅ' ক্লিপটো চাই লওক লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ ভিডিঅ' ক্লিপটো আপোনালোকে চালে এতিয়া আমি অলপমান থুলমূলকৈ নিৰেন দাৰ লগত কথা পাতিম দাদা আপোনাক প্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আপুনি মোতকৈ বয়সত বহুত ডাঙৰ তথাপিও দাদা বুলি মাতিছোঁ বেয়া নহ'ব প্ৰথমতে আৰম্ভ কৰিব বিচাৰিছোঁ আপোনাৰ জন্মস্থান প্ৰথম ক'ত মোৰ জন্ম গুৱাহাটীৰ জুৰপুখুৰী উগ্ৰতাৰা মন্দিৰ আছে তাৰ একদম কাষতে আপোনাক আমি চিনি পাওঁ সৰুকালৰ পৰা চিনেমাৰ জৰিয়তে অসমীয়া চিনেমাৰ জৰিয়তে আপোনাৰ প্ৰথমখন অসমীয়া বোলছবি প্ৰথমখন চিনেমা আছিল একদম সৰু চৰিত্ৰ এটা কৰিছিলোঁ ডক্টৰ যোগেন্দ্ৰনাথ শইকীয়া ছাৰৰ কোলাহল ছবিখনত সৰু শ্ৰমিক এজনৰ চৰিত্ৰ উলিয়াইছিলোঁ তাৰপিছত দ্বিতীয়খন আছিল প্ৰজন বৰাৰ ৰঙা নদী এনেকৈ আৰম্ভ কৰিছিলোঁ প্ৰথমতে আপোনাৰ যিকোনো এখন আপোনাৰ ভাল লগা চিনেমাৰ পৰা এটা সৰু ডাইলগ শুনিব পাম গুৱাৰ গাছ দেখছিস সব গছের থেকে লম্বা কিন্তু আছি না জরুর সিজদার মতন হয় আজি বহুত বছৰ হ'ল আপোনাক চিনেমাত মানে দেখিব পোৱা নাই আমি অভিনয়ৰ জৰিয়তে আমি আপুনি যেন ক'ৰবাত হেৰাই যোৱা যেন নিচিনা হৈছে এই কথাটো কিয় কাৰণে আছে নিজৰো বহুত দুখ আছে মানে নিজে আঁতৰি অহাৰ নিচিনা হ'ল লাইফৰ পৰা তাৰ কাৰণে বহুতেও নিবিচাৰে হ'ল মোক ঠিক তেনেকৈ লাহে লাহে যেন সম্পৰ্কটো নোহোৱা হৈ আহিল মানে উপজাতি যাব এটা মনে নকৰে আৰু ঠিক তেনেকৈ তথাপিও বহু দেৰিকৈ হ'লেও এতিয়া আৰম্ভ কৰিছোঁ নতুনকৈ ৰাজনীতি কৰিছোঁ ছবিখনত কোনো চৰিত্ৰৰ প্ৰতি আৰম্ভ কৰিছোঁ ৰাজনীতি চিনেমাত আপুনি কেনেকুৱা চৰিত্ৰ এটা মিডিয়াৰ মালিকৰ চৰিত্ৰ পৰিচালকে এনেকৈ ফুটাইছিল আৰু আপুনি আমি সৰুকালৰ পৰা যিমান চিনেমা চাই আহিছোঁ প্ৰত্যেকখন প্ৰিয়া মিলন এখন আছিল প্ৰিয়া মিলৰ মালিক হৈছিলে যতীন বৰা আছিল চিনেমাখনত আৰু ৰবি শৰ্মা আছিল নেকি নাই যতীন বৰা আছিল অনন্য পাচনি সেই চিনেমাখনৰ জৰিয়তে আপোনাক বেছি ভালকৈ চিনি পাওঁ আমি মানে আমাৰ প্ৰজন্মটোৰ সেইখন চিনেমাত আপোনাৰ যিটো গেৰেজৰ মালিকৰ যিটো আপোনাৰ চৰিত্ৰ সেই চৰিত্ৰ আপোনাৰ এটা চৰিত্ৰ আছিল আপোনাৰ হাতখন মাজতে এনেকৈ লাগি যায় যতীন বৰাই কবি আপুনি এক খোজ মাৰি দিয়ে সেই চৰিত্ৰটোৰ কথা অলপমান জানিম নেকি পৰিচালক আছিল মুন্না আহমেদ তেওঁ চৰিত্ৰটো বুজাই দিছিল ধুনীয়াকৈ বুজি লৈছিলোঁ চৰিত্ৰটো মানে কি ভাল লগা এটা সেইখিনি চিনটো এনেকুৱা অলপ ফুটিবলা চিন আছিল মানে বক্সিং চেম্পিয়ন আছিল ইণ্টাৰভাৰ্চিটি মেকানিকৰ চৰিত্ৰ আছিল মোৰটো নিজৰ গেৰেজ তেনেকৈ ডাইলগবিলাকো আছিল তেনেকৈ পৰিচালকৰ মতে বহি গৈছিল মানুহে ভাল পাইছিল এতিয়া আপোনাৰ ভৱিষ্যত পৰিকল্পনা কিবা আছেনে নতুন চিনেমাৰ জৰিয়তে আৰু ৰাজনীতিত আপুনি ক'লে ইতিমধ্যে সৰু চৰিত্ৰ এটা অভিনয় কৰা বুলি নতুনকৈ এখন মই বহু বছৰ আগতে স্ক্ৰিপ্ট এখন লিখিছিলোঁ কৰিম বুলি আৰু এতিয়া সময়ৰ লগত খুব মিলে আৰু সেইখনে আৰু নতুনকৈ আকৌ ব্যৱসায়ী মই নতুনকৈ আৰম্ভ কৰিছোঁ নতুন মানে নতুন পেজ এটা বিচাৰি আছোঁ নতুন পেজ ওলাব পাৰিলে আৰু আমাৰ দায়িত্ব নতুন পেজ লাগে নতুন অসমীয়া নতুন এটা
ওলাই নিব লাগে। জুবিনে কৰি আছে, যিয়ে নহয় জুবিনে বহুত কাম কৰি আছে, সেইটো তেওঁক ধন্যবাদ দিবই লাগিব। এই কাৰণত তেওঁ নিস্বাৰ্থভাৱে কৰি আছে, তেওঁ গৌৰৱ দিব পাৰে, নিস্বাৰ্থভাৱে কৰি আছে অসমৰ। তাৰ মাজতো আমি নতুন ফেচ ওলাবলৈ আমাৰ দায়িত্ব আছে, নতুন ল'ৰা নতুন ছোৱালী, ঠিক তেনেকৈ আৰ্টিষ্ট ওলোৱাৰ দায়িত্ব আমাৰ চিনিয়ৰখিনি আহি পৰে। দাদা, বৰ্তমান অসমত প্ৰথম এই খলকনি সৃষ্টি কৰিলে বলিউডৰ পাঠান চিনেমাখনে। পাঠান চিনেমাখনক নেওচি বৰ্তমান আমাৰ অসমীয়া চলচ্চিত্ৰ জীৱনৰ মানে ভাল খবৰ সেইটো ডক্টৰ বেজবৰুৱা 2 চিনেমাখনে অধিক মানে জনপ্ৰিয়তা লাভ কৰি ৰাইজৰ মাজত আহিছে। এই চিনেমা চালে নে আপুনি? চিনেমাখন মই এতিয়ালৈ চোৱা নাই, শুনি আছোঁ, আৰু দৰ্শক যে ইমান হৈছে শুনিয়ে ভাল লাগে। সেইটোৱে কথা উৎসাহিত কৰিছে চিনেমা লাইনৰ মানুহখিনি, অসমীয়া চিনেমা তাতে মানুহ অকল ইয়াতে নহয়, বেলেগ ৰাজ্যতো মানুহ ভিৰ হৈছে, অতি শুভ লক্ষণ কৰা চিনেমা। এনেকৈ মানুহ আগুৱাই আহি গৈছে, চিনেমা নতুন ল'ৰা ছোৱালী ওলাব, ভাল কথা। অসমীয়া চিনেমাৰ প্ৰতি আমি সকলোৱে একলগ হ'লে আমি অসমীয়া ইণ্ডাষ্ট্ৰিটো আমি উঠাই নিব পাৰিম। একলগ হ'বই লাগিব, একলগ অসমৰ স্বাৰ্থত হ'ব লাগিব, হ'বই লাগিব। আৰু অসমৰ ওপৰত এতিয়া বহুতৰে চকু আছে, আৰু বহুতৰে চকু অসমৰ ওপৰত কি কৰে এওঁলোকে চাওঁচোন। আমি দেখুৱাব লাগিব যে আমাৰ দায়িত্ব তেনেকৈ ভাগ নালাগি বেয়া পাব এনেকৈ আগুৱালে আৰু বহুত ওপৰত যাব অসমীয়া চিনেমা, অসমীয়া চাম চিনেমা। আৰু এটা কথা জানিব বিচাৰিছোঁ যে আপুনি যিটো অভিনয় লাইনত আপুনি আহিলে, এইটো আপোনাৰ সৰুৰ পৰা ইচ্ছা আছিল নে? সৰুৰ পৰা ইচ্ছা কি আছিল? অভিনয় জগতত সোমোৱাৰ ইচ্ছা আছিল নে কিবা বেলেগ ইচ্ছা আছিল? মইতো ক্ৰিকেট খেলিছিলোঁ, ক্ৰিকেট খেলি তাৰমানে লগাইছিল ফিল্ডত, তেতিয়া ভাগ্যৱান গ'লবিলাক আহে থিয়েটাৰ স্কুলত পঢ়ি থাকোঁতে থিয়েটাৰ চাইছিল অলপ, আৰু ওচৰত আমাৰ লিগৰ প্লেয়াৰ্ছ প্ৰগতি লিপি অংগ সেইবিলাক ৰিহাৰ্চেল চাব যায়, পুৰণি চিনিয়ৰ আৰ্টিষ্টবিলাকে ৰিহাৰ্চেল চাই চাই মনত সোমাই দিলাম কৰিব মন কৰোঁ এনেকৈ। আৰু কেনেকৈ ৰিহাৰ্চেল চাই চাই তাৰমানে থিয়েটাৰ চাই ৰিহাৰ্চেল নাটকৰ ৰিহাৰ্চেল চাই কেনেকৈ নাটকত লাগি যায়। আপুনি প্ৰথম অনুপ্ৰেৰণা কাৰ মানে কাৰ অভিনয় চাই প্ৰথম প্ৰেৰণা পাইছিলে যে মই অভিনয় জগতত যাম? মোৰ অভিনয় মঞ্চত কিন্তু সুৰেণ মহন্ত বহুত, মই এইটো পাহৰিব নোৱাৰোঁ। সুৰেণ মহন্ত থিয়েটাৰৰ এইটো বহুত ধুনীয়া আছিল তেওঁৰ অভিনয়। আৰু মই এটা প্ৰশ্ন লাষ্ট কৰিব বিচাৰিছোঁ, বৰ্তমান আমাৰ অসমৰ চলচ্চিত্ৰৰ প্ৰথমত আপোনাৰ ভাল পোৱা প্ৰথমজন অভিনেতা বা অভিনেত্ৰী যিকোনো এজনৰ নাম আপুনি ভাবে বৰ্তমান? তপন দাস মানে তেওঁৰ যিটো শৈলী এটা মানে আনকমন, টোটেলি আনকমন এটা, কাৰো নিমিলেও নহয়ো আৰু নহয় হয়ো তেওঁ তপন দাস। বা নাটকতো কিবা অদ্ভুত, ফিল্মতো নানা পত্ৰিকাৰ এটা অদ্ভুত, ঠিক এনেকুৱা ধৰণৰ এটা হেৰি আমাৰ অসমৰ তপন দাকে মোক হেৰি লাগে। আৰু অভিনেত্ৰীৰ ফালৰ পৰা অভিনেত্ৰী বৰষা খালি অভিনয় কৰে বৰষা। দাদা, এইখিনি কম সময় মোক দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। আকৌ এদিন ভালকৈ আমি কথা পাতিম, আজি হঠাৎ কথা পতাৰ নিচিনা হ'ল। আৰু আপোনাৰ যিবিলাক মনৰ আশা, ভৱিষ্যতৰ যিটো পৰিকল্পনা, আশা কৰিছোঁ সেই পৰিকল্পনাবোৰ আপোনাৰ সফল হওক, আপুনি আগুৱাই যাওক। আৰু মোৰ ইউটিউবৰ শ্ৰোতাক আপুনি কি ক'ব বিচাৰিব ওলাইছে? প্ৰত্যুষ ৰাজবংশীৰ এই চেনেলটো সকলো শ্ৰোতাই যেন আশীৰ্বাদ দিয়ে, মৰম দিয়ে, আৰু এনেকৈ প্ৰত্যুষে ধুনীয়া ধুনীয়া কথোপকথনেৰে বহুত কিবা আপোনালোকে দেখুৱাই থাকিব, খালি মৰম দিব।
ধন্যবাদ। যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আৰু চাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এটা কৰি দিব। ধন্যবাদ।